এইখন হৈছে আমাৰ গাঁৱৰ পথাৰ এখন সুন্দৰকৈ এই পথাৰখন দেখাছোঁ আপোনালোকক অলপমান জুম কৰিছোঁ মানে মোৰ আজি আহিছোঁ আৰু ভিডিঅ'টো বনাবলৈ কাৰণে মানে লগৰ কেইটা মানে কমেণ্ট কৰি কৈছিলে যে ভিডিঅ' বনা ভালমতে আৰু এইটো আমাৰ গাঁৱৰ ৰাস্তা এফালে যায় গাঁও চ' অলপমান জুম কৰি দিছোঁ এয়া ৰাস্তাফালে ছাগলী কেইজনীমান আহি আছে আৰু চ' এইটো পুলত এয়া এতিয়া ভিডিঅ' বনাই আছে এয়া এজনীটো পুৰা মোবাইল চাই আছে এয়া চ' আমাৰ ইপিনে চাৰিওফালে পথাৰ 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 সেউজীয়া একদম ধাননিয়ে ভৰি আছে আমাৰ গাঁৱৰ পথাৰ এখন দেখাছোঁ এয়া আজি আৰু মানে ভিডিঅ' বনাই আছে আৰু এজনী মই এয়া এজনীটো ভিডিঅ' বনাই আছে এজনী পূৰা আমাৰ বাইদেউ একদম পূৰা মোবাইলত বিজি আৰু চাওঁ বাৰু আজি ভিডিঅ'টো মানে এটিটিউড কাৰণে বনাইছোঁ অলপমান ভাল লাগিব চাগৈ ইয়াত ধুনীয়াকৈ গছত মানে এইটো ফুল আছে কাইট আছে এতিয়া মানে ফুলটো ধুনীয়াকৈ ফুলে আৰু এয়া ফুল কেইটামান ফুলিছে এইপিনে দুটামান ফুলিছে এয়া জুম কৰি দিছোঁ এয়া মানে মাজে আজি অলপ বৰষুণটো পৰিব পাৰি আৰু মেঘত মানে ওপৰত পূৰা কোলা কোলা হৈ আছে বৰষুণটো দিলে আজি বহুত ভাল লাগিব আৰু ৰাতিকৈ মানে আজি অলপ গৰমটো ৰ'দটো দিছিলে যি সেইটো কাৰণে চ' এইপিনে মানে দূৰত এইপিনে অলপমান দেখা পায় আৰু জুম কৰিছোঁ এইপিনে আগত পাহাৰ আছে